হেল্ল' বন্ধু, আজি মোক সকলোকে 15 আগষ্ট তথা ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই 15 আগষ্টৰ উপলক্ষে তিতাবৰ সমষ্টিৰ অতি পিছপৰা অঞ্চলৰ পানীকেট্টি মিচিং প্ৰাথমিক বিদ্যালয়ৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আজি এই স্বাধীনতা উপলক্ষে। কাৰণ এই প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 2000 চনত। আজি 2018 15 আগষ্ট 2000 চনৰ পৰা গৈ আজি 18টা বৰ্ষ ভৰি দিছে এই প্ৰাথমিক বিদ্যালয়খন। প্ৰাথমিক বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা দেখি মই আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই পানীকেট্টি মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা মই কিছু তথ্য জানিব বিচাৰিম। কাৰণ 15টা বৰ্ষই মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈৰ সমষ্টিৰ এইখন প্ৰাথমিক বিদ্যালয় হয়। কিন্তু তেখেতে 15টা বৰ্ষই ৰাজত্ব কৰি এই পানীকেট্টি প্ৰাথমিক বিদ্যালয়ক কি দিলে আৰু কি নিদিলে সকলোবোৰ তথ্য মই জানিবলৈ পানীকেট্টি মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা গাঁৱৰ ৰাইজক মই অৱগত কৰিম। আজি মই প্ৰধান শিক্ষকৰ পৰা কিছু তথ্য জানিব বিচাৰিম। প্ৰধান শিক্ষক মহোদয়ক মই এটা অনুৰোধ, আপোনাৰ পৰিচয়টো দিয়ক আৰু আপুনি কিমান দিনৰ পৰা এই বিদ্যালয়ত যোগদান কৰিছে। 2000 চনৰ পৰা আমাৰ এইখন বিদ্যালয় সংস্থাপিত দিনাৰ পৰা আমাৰ ইয়াত স্থাপন কৰা হৈছে। এতিয়া আছিলে আপোনাৰ কংগ্ৰেছ চৰকাৰ, শ্ৰীযুত মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ, তেখেতৰে সমষ্টি। কিন্তু আজি পৰ্যন্ত কোনো সা সুবিধা নাপালোঁ। কিন্তু 1 লাখ টকাৰ গৃহ নিৰ্মাণৰ কাৰণে দিয়া হৈছিলে। 1 লাখ টকা অকল গৃহটোহে হৈ গ'ল। ইয়াৰ কোনো ব্যৱস্থা হাতত লোৱা নহ'ল আৰু ল'ব পৰা নহ'ল। কিন্তু চৰকাৰীকৰণৰ ক্ষেত্ৰতো ইয়াৰ আইনৰ কিছুমান বান্ধোন দি পেলাই নেকি আমাক এই প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰৰ পৰা আমাক আঁতৰাই ৰাখিলে। কণ শিশুসকলক আমি শিক্ষাদান দিছোঁ। ইয়াত নাই কমে আমাৰ মিচিং ছাত্ৰ ছাত্ৰী আছে। ইয়াত কোনো বেলেগ জাতি বা অনুসূচিত জনজাতিৰ বাদে কোনো ছাত্ৰ ছাত্ৰী নাই, অকল মিচিং ছাত্ৰ ছাত্ৰী। গতিকে আমাৰ ইয়াত সৰ্বমুঠ প্ৰথম বৰ্ষৰ পৰা আমাৰ 67, 70 তেনেকৈ আহি পেলাই নেকি বৰ্তমান 45 জনলৈকে আছে। আৰু এইখিনি ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰিবৰ কাৰণে ইয়াত ডেস্ক বেঞ্চৰ কোনো ব্যৱস্থা চৰকাৰীভাৱে সাহাৰ্য বিচাৰি থকা স্বত্বেও দিয়া নহ'ল। আৰু ইয়াত কোনো গৃহৰ নিৰ্মাণৰ ক্ষেত্ৰতো আগবাঢ়ি নাহিল আৰু প্ৰভিঞ্চিয়েলাইজৰো কোনো ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব নোৱাৰে। আৰু আপুনি এই বিদ্যালয়খন যেন খুলিলে, এই বিদ্যালয়খনৰ বিষয়ে আৰু এই বিদ্যালয়ৰ পৰিদৰ্শক আহে নাই? এই তিতাবৰ সমষ্টিৰ পৰিদৰ্শকজন আহে, নহা নহয়। তেখেতেতো মাহত 2 এবাৰকৈও আহে। কেতিয়াবা আপোনাৰ এইবোৰ CRC বা সহকাৰী পৰিদৰ্শক SI তেখেতসকলো আহে, DO আহে, নিজে পৰিদৰ্শন কৰিছে। আৰু আগবছৰবিলাকততো আমাৰ SDO ছাৰো পৰিদৰ্শন কৰি গৈছে। আমাৰ ইয়াত মিড ডে মিলৰ ব্যৱস্থা আছিলে, কিন্তু আমাৰ এই আপোনাৰ এপেটো নাপোৱাৰ কাৰণে আমাক এই মিড ডে মিলৰ ব্যৱস্থাটো গঠন কৰা হ'ল। নহ'লে কণ শিশুসকলক আমি খাদ্যৰ ব্যৱস্থাটো কৰিবলৈ পাইছিলোঁ আৰু এইখিনি আমাৰ উপকৃত বহুতো হৈ আহিছিল। কিন্তু এইখিনি কৰ্তন কৰাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰো অসুবিধা হৈছে। গতিকে আমি অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যিটো মিড ডে মিল, এইখিনি আমাক ব্যৱস্থা কৰি দিবগৈ লাগে। আৰু চৰকাৰী তৰফৰ পৰা আমাক আজি উন্নতমানৰ BJP চৰকাৰ বুলি নিজকে ঘোষণা কৰে। যেতিয়া নেকি আমাৰ এই বিদ্যালয়খন উন্নতি সাধন কৰিবৰ কাৰণে আমাৰ BJP চৰকাৰলৈ অনুৰোধ কৰিছোঁ। পৰিৱৰ্তনমুখী চৰকাৰখনে আমাক আৰু পৰিৱৰ্তন কৰে যেন তাকে আশা বান্ধি পেলাই নেকি বৰ্তমান আমি স্কুলখন চলাই আছোঁ কণ শিশুসকলৰ লগত। কোনো আমি বেতন নাপাওঁ, ইয়াত প্ৰভিঞ্চিয়েলাইজ নহয়। কোনো ছাত্ৰ ছাত্ৰীৰ পৰা আমি কালেকশ্যন নকৰোঁ। ইয়াত অকল বিনা বেতনে আমি পাঠদান কৰি আছোঁ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উন্নতিৰ। ধন্যবাদ ছাৰ। গাঁৱৰ ৰাইজৰ পৰা জানিব বিচাৰিছোঁ, এই BJP ছেক্ৰেটাৰী হয় তেখেতে এই বিদ্যালয়খনৰ বিষয়ে কি কয়?
এই বিদ্যালয়খনৰ বিষয়ে ক'বলগীয়া আমাৰ ভাষাই নাইকিয়া হৈছে। কাৰণ 1997 চনতে ইয়াত চলি যোৱা অসম গণ পৰিষদ চৰকাৰ আছিল। তেতিয়াই আমাক ফ্লাড এফেক্টেড এৰিয়া বুলি বানপীড়িত জেগাৰ পৰা আনি আমাৰ ইয়াত এবিঘা মাটিত সংস্থাপত্য দিলে। দিয়াৰ শেষ মুহূৰ্তত 2000 চনত আমি কণ কণ শিশুৰ শিক্ষাৰ কাৰণে এইখন বিদ্যালয় ৰাইজে আলোচনা কৰি ৰাইজৰ সিদ্ধান্ত মৰ্মে স্কুল প্ৰতিষ্ঠা কৰিছিলোঁ। তাত মই নিজে জড়িত আছিলোঁ। তাৰ শেষত আমি য'ত যাওঁ বিভাগীয় দলৰ মানুহ ওচৰত এইখন বিদ্যালয়ত কি কয় এই বিদ্যালয়খন চৰকাৰীকৰণ কৰিবৰ কাৰণে আমি বিনয় কৰি সকলোকে আমি কাকতি মিনতি কৰি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ দেৱকো আমি মেমৰেণ্ডাম দাখিল কৰিছোঁ। তথাপিতো আজি পৰ্যন্তলৈকে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাও এইখন বিদ্যালয় একো এটা আগবাঢ়ি যোৱা উন্নতি পথলৈ যোৱাটো আমি দেখা নাপালোঁ। মাত্ৰ আমাৰ স্কুলখন নিৰ্মাণৰ কাৰণে আমাৰ 1 লাখ টকা পায় নিৰ্মাণ কৰি আজি এইটো অৱস্থাত আছে। বৰ্তমানলৈকে আমাৰ কণ কণ ল'ৰা ছোৱালীক পঢ়িবলৈ দিব পৰা আমাৰ ডেস্ক বেঞ্চৰ ব্যৱস্থা কৰিবলৈও নাই, সুবিধাজনক নাই। বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো এইখন বিদ্যালয়লৈ কোনো এটা সঁহাৰি দিয়া আজি পৰ্যন্তলৈকে দেখা নাপালোঁ। গতিকে মই আজি জাতি বেটি মাটি ৰক্ষাৰ শ্লোগান দি শাসনৰ বাক জৰি লোৱা, পৰিৱৰ্তনৰ শ্লোগান লোৱা এইখন চৰকাৰৰ বিভাগীয় মন্ত্ৰী বৰ্তমান স্কুলখন প্ৰাধিকৰণ কৰিব লাগে বুলি তেখেতলৈ আমি বিনম্ৰ অনুৰোধ জনোৱা হয়। গতিকে কৈছোঁ আৰু লগতে আজি সেই বিদ্যালয়খন 2000 চনৰ পৰা প্ৰতিষ্ঠা কৰি আজি যিটো অৱস্থাত শোচনীয় অৱস্থাত আছে, অতিকৈ দুখ লগা কথা। আজি লগতে এইখন স্কুলতে আমাৰ সমাজ কল্যাণ বিভাগৰো এটা চৰকাৰী অনুষ্ঠান জড়িত হৈ আছে। এইখন বিদ্যালয়তে পাঠদান কৰিবলগীয়া হৈছে কণ কণ শিশুসকলক। গতিকে আজি এই সমাজ কল্যাণ বিভাগৰ চৰকাৰী কেন্দ্ৰখন নিৰ্মাণ কৰিবৰ বাবে চৰকাৰে অনুদান সাহায্য আগবঢ়ায়। তাৰ বাবে মই বিভাগীয় মন্ত্ৰী মহোদয় বা বিভাগীয় কৰ্তৃপক্ষলৈ মই আশানুৰূপ এই মোৰ বক্তব্য চাওক, আজি মই এই পানীকেটী মিচিং প্ৰাথমিক বিদ্যালয়ৰ সকলোবোৰ পানীকেটী মিচিং প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা কেনেধৰণৰ সকলোবোৰ দেখুৱাই আছোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ছাৰক জনাইছোঁ যেন 2000 চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন 2000 চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনৰ অৱস্থা কি হৈ আছে আৰু উত্তৰটা বৰ্ষ পাৰ হোৱা এই বিদ্যালয়খনক প্ৰাদেশিকৰণ কিয় কৰা নহ'ল। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, আপোনাৰ ৰাজত্বই বহুত মানিলোঁ,
কিন্তু আপুনি কিয় এই বিদ্যালয়খনত এপাক নাহিল? আপোনাৰ নেতা পালি নেতা কিয় এই বিদ্যালয়খনলৈ নাহিলে? বিদ্যালয়খনৰ দুৰৱস্থা নাচালে? এইখন বিদ্যালয়ত এনেধৰণৰ টেক্স টেবুলেৰে বহি কণ ল'ৰা ছোৱালীয়ে শিক্ষাদান কৰি আহিছে আৰু 1 লাখ টকীয়া গৃহ নিৰ্মাণ দিলে হয়, কিন্তু গৃহ নিৰ্মাণৰ নামত এইবোৰ কিহৰ বেকুবাওনা চলিল? চাওক, আপোনালোকে চাওক, এই পৰিদৰ্শন কৰক আপোনালোকে। নাই খিৰিকী আছে, নাই দৰ্জা আছে। এইখন বিদ্যালয় আজি জৰাজীৰ্ণ অৱস্থাত এইখন বিদ্যালয় আগবাঢ়ি আছে শিক্ষাদানৰ ক্ষেত্ৰত। এয়া আছিল 15টা বৰ্ষৰ তৰুণ গগৈৰ উন্নতিৰ